सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 प म प म प ग म ग सा प म प म प ग म म प सागरे ग सारिणी सा 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 सागरे। নমস্কাৰ, মোৰ অন্যটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ইফালে ওলাই যাওঁ, আপোনালোকে চাই থাকক আগলৈ ক'তনো যাওঁ মই। আজি আমি এফালে আহিছোঁ, চাই থাকক আপোনালোকে আমি ক'লৈনো যাওঁ। এয়া ঢেকীয়াল তিনিআলি পাইছোঁহি আৰু আমাৰ আদি একদম টোপনি ধৰো ধৰো হৈছে। আমি তিনিটাই আহিছোঁ, মিষ্টাৰ আৰু মই আৰু আদি। এয়া ৰতলা পথাৰ পাইছোঁহি আৰু ৰতলা পথাৰ আপোনালোকে চিনি পায় চাগে। এই আবেলি টাইমত ওলাই আহিয়ে ভাল লাগে। যদি আপোনালোকৰ আজিৰ দিনটোত দুটা ক্ৰয় কৰে তেনেহ'লে খালো নেকি? বা আদি মাইনা সি শুই থাকিলেহি, উঠাই আছোঁ। দেহা উঠা 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 উঠা। আমি তিনিটা মানে আজি গোলাঘাটলৈ গৈছিলোঁ, বহুত দিনৰ মূৰত ওলাই যাওঁ বুলি ভাবিলোঁ। তেওঁ আহিলে জস্বতী আহিলে ক'ৰবালৈ ওলাই যাওঁৱেই, সেইকাৰণে আজি গৈ আহিলোঁ। ঠিক আছে, এতিয়া ফ্ৰেছ হৈ লওঁ, আহি পাই গ'লোহি। এতিয়া ভাত পানী মায়ে বনাব আৰু মই কিবা এটা বনাব লাগিব। চাই থাকক তেতিয়াহ'লে। গোলাঘাটৰ পৰা আহোঁতে মাছ লৈ আহিছিলোঁ, এই মাছৰ তৰকাৰী এটাকে বনাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক, ৰেচিপি নহয়, এনেই বনাম আৰু আপোনালোকক দেখাম। এতিয়া তেল গৰম হ'বলৈ দি দিছোঁ কেৰাহীত, মাছটো ফ্ৰাই কৰি লৈছোঁ। মাছটো ভালকৈ ৰঙা হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। আমাৰ ঘৰৰ মানুহ যিহেতু তিনিটাহে, তিনি পিছে ফ্ৰাই কৰিছোঁ। ৰঙা অলপ হৈছে আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। মাছৰ জোল বনাবৰ কাৰণে এতিয়া মই চব্জিকেইটা কাটি থৈছিলোঁ আগতে। এয়া আলু কাটিলোঁ মিডিয়াম চাইজত, এয়া জিকা আৰু পিঁয়াজ বিলাহী এনেদৰে কাটি ল'লোঁ। মাছো ফ্ৰাই কৰি থৈছোঁ আৰু বনাম। জলকীয়া 3টা লৈছোঁ আৰু আদা নহৰু পেষ্ট এটা বনাই লওঁ। জলকীয়া দিলে আৰু আদা নহৰু পেষ্ট দি দিলে ভাল হয় খাবলৈ। এয়া পিঁয়াজ অলপ ৰঙা হোৱালৈকে ভাজি থাকিম। বিলাহী দি দিব লাগিব। বিলাহী দি দিলোঁ, বিলাহী দি দিলে এতিয়া ভাল লাগে আৰু বিলাহী টেষ্টটো আহিলে ভাল লাগে অলপ।
ভালদৰে বিলাহী আৰু পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত আলু আৰু জিকা দি দিম। আলু জিকাখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব লাগিব আৰু ভাজি থাকিব লাগিব অলপ কোমল নোহোৱালৈকে। ভালদৰে ভাজি লৈছোঁ। আদা নহৰু পেষ্টকণ দি দিম। কালাৰটো কিন্তু বহুত ধুনীয়া আহিছে। কৰি কিনে পানী অলপ দিব লাগিব আৰু আমাৰ মানুহ যিহেতু 3টা, আমি অকণমানেই বনাইছোঁ, মানে খাবলৈ মানুহে নাই যে। বনাই আছোঁ, ভাগৰ লাগি গৈছেগৈ মোৰ। ভাজি এতিয়া হৈ যাব আৰু আমি অলপ দেৰিকৈ ভাত খাম। মাহঁতে খাই ল'ব এতিয়া। মানুহজন যিহেতু ফাৰ্মত আছে, তেওঁ আহিলেহে খাম মই। ঠিক আছে, বনাই লওঁ, তাৰপাছত আপোনালোকক লগাইছোঁ। মাছৰ জোলটো হৈ গৈছে আৰু এতিয়া অলপ উতল অহাৰ পাছতেই আৰু গেছটো কাটি দিম। এতিয়া ফাইনেল লুক আপোনালোকে দেখা পাব, চাই ল'ব। सागरे ग सारे नि सा 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 सागरे ग सारे नि सा 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 प म प म प ग म ग सा प म प म प ग म म प सागरे ग सारे नि सा 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 सागरे ग सारे नि सा 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 ये जीवन दिल जाने दरिया का ব্লগটি ইমানতে সামৰি মাৰিছোঁ আৰু কিনো দিম, যিমানখিনি পাৰিলোঁ দেখালোঁ। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আকৌ অন্য ভিডিঅ' লৈ আপোনালোকক লগ পাম। বাই বাই।